কেলা দম আছে যদি ঢেকীয়াজুলি আহি দেখাবি মায়ে আৰু গাখীৰ খাইছিলি যদি সঁচাকৈ সঁচা ভাল পোৱা কেতিয়াও পুণ্যতা লাভ কৰিব নোৱাৰে। নহ'লে তোমাৰ বিয়া পাতিল তাৰ কি হ'ল? এজনী ছোৱালীৰ লগত দুজন তিনিজন ল'ৰা কিয়? কিয় এজনীৰ পিছত এজনী এজনৰ পিছত এজন? তুমি তাৰ লগত থাকিবা নে মোৰ লগত থাকিবা ডাইৰেক্টলি কৈ দিয়া। এজন ইউটিউবাৰে মদাহী হোৱাৰ পৰিস্থিতিটো হ'ল কিয়? মাজে মাজে আকৌ ধুনু ধুনু নতুন নতুন ছোৱালী। অ' ভাই মই শ্বুটিঙত গৈ আছিলোঁ। কি কথা মানে তোমাৰ যে বয়ফ্ৰেণ্ড আছিল মই আগতে কিয় কোৱা নাই? মাদাৰটো তই মমি দিদিকে দেখিছ? আহি আছে অতি শীঘ্ৰেই আপোনালোকৰ প্ৰিয় চেনেল অলটেৰ ভ্লগত প্ৰেম জীৱনৰ এটি সঁচা কাহিনী, যিখন কাহিনীত এটাও মিছা কাহিনী লিখা হোৱা নাই।